যোৱাকালি বিহু বুলি সৰুবাৰ ঘৰলৈ যাওঁতে ঘৰৰ খেতিৰে তাই অকণমান শাক বুটলি দিলে। যিহেতু হাত বিহুত হাতবিধ শাক খোৱাৰ পৰম্পৰাও আছে, আজি তেনেকৈ শাকৰ ভাজি এখন বনালোঁ। এয়া কি চিনি পাইছেনে? মধুসোলেং হয়। মই বহুদিন আগতে মাক কৈছিলোঁ মধুসোলেং খায়ে পোৱা নাই বুলি। বিহুত যাওঁতে মায়েও ইমান ধুনীয়াকৈ গোটেইখিনি যুগুতাই দিলে। এইবোৰেই সুখ আৰু নহয়নে? মা দেউতা ভাই ভনীৰ এই যে মৰম চেনেহবোৰ সদায় যেন আমাৰ মাজত তেনেদৰেই অটুট থাকে, তাকে আশা ৰাখিছোঁ। আৰু মাছৰ জোলখনো ৰেডি কৰিলোঁ, একেবাৰে সহজ বনাবলৈ, খুব সোনকালে হৈও যায়। এয়া বনালোঁ ওলকচুৰ থোৰৰ বেচনেৰে পকৰি। দুপৰীয়া ভাত সাজ ৰেডি কৰি লৈ আহিলোঁ। মাছৰ জোলখন কিন্তু সঁচাকৈয়ে বহুত টেষ্টি হৈছিল। আপোনালোকে যদি আগতে খোৱা নাই বনাই খাই চাব, খুব উপকাৰীও হয়। দুপৰীয়া ভাত সাজ কেনেকুৱা লাগিছে জনাব। বাৰ ঘৰৰে জলকীয়া এটাও লৈ ল'লোঁ। ভাল লাগিলে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ আহিলোঁ, বাই বাই।